নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল গেজেটছ চামিনালৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিলো এটা গেজেটছ ভিডিঅ' লৈ। আপোনালোকে 1500 টকাত কেনেকৈ এটা ভাল হোম থিয়েটাৰ পাব, এটা হোম থিয়েটাৰৰ সেট পাব, সেই বিষয়ে মই আজি আপোনালোকক আনবক্সিং কৰি দেখুৱাম। চ' ইয়াত কি পাব আৰু ইয়াত কি ফেচিলিটি আছে সেই বিষয়ে জানিম। চ' আপোনালোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিঙাটো বজাই দিব আৰু মোৰ চেনেলৰ আশীৰ্বাদ কৰিব, সদায় আপোনালোকে ছাপোৰ্ট কৰি থাকিব। চ' আহক এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আপোনালোকে প্ৰথমতে মোৰ চেনেলটো লাল বটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু টিলিঙাটো বজাই দিব। আহক আপোনালোকে চাই আছে মই এটা আনবক্সিং কৰি আছোঁ 17,500 ৱাটৰ হোম থিয়েটাৰ সন্তোষৰ। চাওঁ আমি ইয়াত কি পাওঁ। আহক এতিয়া আপোনালোকে ইয়াত চাবলৈ পাব। ৱাও, বঢ়িয়া ধুনীয়া এটা, এইটো হ'ল কানেক্টৰ, যেটো মোবাইল আৰু হোম থিয়েটাৰৰ লগত কানেক্ট কৰে। এইটো হ'ল ৰিমোট। ইয়াত সন্তোষৰ ৰিমোট আপোনালোকে চাই আছে। ইয়াত ধুনীয়া চাৰিটা সৰু বক্স আপোনালোকে চাবলৈ পাই আছে। মই এইটো ইয়াত ৰাখিলোঁ আৰু সকলোকে আনবক্সিং কৰি মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল এই হোম থিয়েটাৰটোৰ বক্স, যিটোৰে চাউণ্ড আমি শুনিবলৈ পাওঁ। সেইটো বক্স আমি ইয়াত আনবক্সিং কৰি আছোঁ। এতিয়া ইয়াত চাই আছে, এইটো আৰু এটা বক্স আমি ইয়াত থলোঁ। ইয়াত থলোঁ। এতিয়া আমি চাম ইয়াৰ আটাইতকৈ ভাল বস্তুটো, যিটো মেইন বস্তুটো, এইটো হ'ল হোম থিয়েটাৰ। আপোনালোকে চাবলৈ পাইছে কিমান ডাঙৰ, ওজন আছে মোটামুটি, কিন্তু ইয়াৰ দাম কেৱল মাত্ৰ 1500 টকা। মই দোকানৰ পৰা জাষ্ট অলপ আগতে লৈ আহিলোঁ। এইটো মই অনলাইন লোৱা নাই। বস্তুটো আপোনালোকে যাই দোকানত দেখুৱাব। হোম থিয়েটাৰ সন্তোষৰ 17,500 ৱাটৰ। কিমান ধুনীয়া আপোনালোকে চাবলৈ পাইছে। মই এতিয়া আপোনালোকক বক্সবিলাক কানেক্ট কৰি ইয়াত দেখুৱাই দি আছোঁ। ইয়াত এটা এফালৰ বক্স এটা লাইনতে দিব। চাই হৈ গ'ল। এইটো এটা ফালৰ বক্স কানেক্ট হৈ গ'ল। এইটো ডাটা কেবল, এইটো মই এতিয়া কানেক্ট নকৰোঁ। আৰু এফালৰ বক্স মই এইটো কানেক্ট কৰি আছোঁ। আৰু এটা বক্স মই ইয়াত চাই আছে কানেক্ট কৰি আছোঁ। কৰা হৈ গ'ল। এতিয়া মই মোবাইল আৰু হোম থিয়েটাৰ কানেক্টৰটো কানেক্ট কৰিম। ৰেডটোত ৰেড দি দিব, হোৱাইটটোত হোৱাইট দি দিব। দি দিয়াৰ পিছত এতিয়া মই লাইনৰ লগত কানেক্ট কৰিম। আপোনালোকে চাবলৈ পাইছে কিমান ধুনীয়া। সন্তোষৰ এটা 1500 টকীয়া হোম থিয়েটাৰ। মোৰ বাবে মই বিৰাট ভাল পাইছোঁ হোম থিয়েটাৰটো কিনি। আপোনালোকে চাউণ্ড কোৱালিটিটো চাবলৈ পাইছে। এইটো মই ভিডিঅ' শ্বুট কৰি আছোঁ, তো এইকাৰণে চাউণ্ড কোৱালিটিটো ভাল হোৱা নাই। ইয়াতকৈ ভাল চাউণ্ড কোৱালিটি ইয়াত দিয়ে, মই যিটো একজেক্ট শুনি আছোঁ। ধন্যবাদ মোৰ ভিডিঅ' চাবৰ বাবে।